আপোনালোকৰ কোনটো ল'ৰা বা ছোৱালী মই পঢ়াব লাগিব কোন কোন স্কুলত পঢ়িছ তই কোন স্কুলত পঢ় ক'ত মানে আটাইতকৈ বেছি খৰচ হোৱা স্কুলখন কোনখন কাৰ বেছি খৰচ হয় তোৰে খৰচ হয় বেছি ইয়াৰ পৰা কিমান দূৰ 5 কিলোমিটাৰ অহা যোৱা কৰ নেকি থাকিল নে তাতে ইয়াতে চাইকেল লৈ যাও হা খোজকাঢ়ি হা তেতিয়াহ'লে তোৰ চাইকেল চলাব জানো নাই চাইকেল এখন দিলে হ'ব এটা প্ৰথম চাইকেল এখন দি দিওঁ তোৰ যিমান পইচা খৰচ হ'ব পঢ়াৰ কাৰণে মেট্ৰিক পঢ়ালৈকে হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে BA পঢ়ালৈকে MA পঢ়ালৈকে তই যিমান পঢ়িবি হ্যাঁ সিমান মই পঢ়ুৱাই দিম কি ইংলিছ মিডিয়ামটো ইংলিছ মিডিয়াম আছামিজ নে অসমীয়া ইংলিছ নে কাৰ্বি নে অসমীয়া ইংলিছ মিডিয়াম তো ভালকৈ কোৱা আকৌ কি ঢিলা ঢিলি কৰি আছ তো যিমান খৰচা হ'ব কিমান খৰচা হয় ইয়াৰ কাৰণে মাহেকত Tekloyan pan khoros dam na fi naam gado hoye ek ma to 300 তাৰপিছত অহা যোৱা কৰিবৰ কাৰণে মই চাইকেলখন দিলোঁ আৰু চোলা পেণ্ট পিন্ধিবৰ কাৰণে মই অলপ পইচা দিলোঁ হয়নে আৰু কি থাকিব আৰু মই এইটো আপোনাৰ কাৰণে এইটো মই দি ল'লোঁ এইটো এনেই ঘৰৰ কাৰণে হা তো তাৰপিছত মই ইয়াক যে পঢ়ুৱাম ইয়াক পঢ়ুৱাৰ কাৰণে যিটো খৰচ হ'ব এতিয়া মই চাইকেল এখনৰ দাম দিম চাইকেল এখনৰ দাম তাৰ হাতত দিম আৰু দিয়াৰ পাছত আৰু যিটো মাহে মাহে খৰচ হ'ব মোক এতিয়া এটা ফোন নম্বৰ দিব লাগিব আপোনালোকৰ হ'ব গৈ থাকক যাবলৈ দে সিহঁতক যাব দে মই পিছে পিছে গৈ আছোঁ বুলি কওঁ আমাৰ গাড়ীত যাম বুলি কওঁ সিহঁতক যাব দে তই কৈ দে না যাব দিয়ে বুলি কৈ দে যাবলৈ দে বুলি কওঁ কৈ আছোঁ 74 কওকচোন আপুনি নাম্বাৰ দে আন্দোলনকাৰী ল'ৰাজনক মাতচোন কি নাম আছিলে তাক মাতচোন কোনোবাতে মাত দে লিখছ নম্বৰটো কওক 995 77 532 হ'ব 7 এইটোতো পালোঁ কামনা একেটা দিছে এইটো নাম্বাৰত গুগল আহিব নাই পইচা আহিব নাই আহিব মই মাহে মাহে কিমান দিলে ই চলিব পাৰিব চাইকেলটোতো মই দিমেই চাইকেল এতিয়া দি যাম হা পঢ়াটো যিমান পঢ়া আৰু চলা পেন যিটো থাকিব তোৰ মাহেকত 300 টকাকে হেৰি ফিজ ন 300 টকা ফিজ আৰু কি খৰচ আছে আৰু লগততো পৰীক্ষা হ'লে ফিজ লাগিব এডমিশ্যনত ফিজ লাগিব সেইবিলাকতো দিমেই আৰু হা পৰীক্ষা ফিজ নে হেৰি 300 মান্থলি 300 এইটো দিলোঁ আৰু তাৰপিছত এডমিশ্যন ফিজ দিম তাৰপিছত পৰীক্ষা ফিজ দিম হয়নে নহয় আৰু কি আছে ড্ৰেছ দি দিম ড্ৰেছৰ কাৰণে পইচা দিম আৰু জোতা কিনিম হ'ব ঠিক আছে মোক চুমু এটা দে দে চুমু এটা দে হ'ব মোকতো দেখা নাই না আগতে দেখিছে জানো মই এতিয়া তোৰ চাইকেলখনৰ দামটো দি যাম মই দেই ঠিক আছে হৈ যাব থেংক ইউ বেটা থেংক ইউ বেটি থেংক ইউ তহঁতৰ দুটা কিবা এটা খাবলৈ দি থৈ যাওঁ যিমান পইচা খৰচ হয় তোৰ কাৰণে মোলৈ ফোন কৰিলে হ'ল তই ফোন কৰিবি তোৰ নামটো কি কামনা অলপ স্মাৰ্ট হবি ভাই কথাটো মোক ফোন কৰি কবি এই ছাৰ পইচা লাগে দিম বুলি